এটা শব্দত প্ৰকাশ কৰা বা বাক সংহতি খণ্ড 4। শৰীৰৰ পৰা যি জন্মে, শৰীৰৰ পৰা যি জন্মে অংগজ। গাত লোৱা চেলেং কাপোৰ, গাত লোৱা চেলেং কাপোৰ অংগবস্ত্ৰ। যাক নিবাৰণ কৰিব নোৱাৰি, যাক নিবাৰণ কৰিব নোৱাৰি অনিবাৰ্য। তিনি অংশৰ সমাহাৰ, তিনি অংশৰ সমাহাৰ অংশত্ৰয়। বৰ্তমান যি লোপ পাইছে, বৰ্তমান যি লোপ পাইছে অধুনা লুপ্ত। যাৰ হাত নাই, যাৰ হাত নাই অকৰ। তুহ গুচাই নিকা নকৰা চাউল, তুহ গুচাই নিকা নকৰা চাউল অকাৰী। তাঁত বব কাটিব নজনা তিৰোতা, তাঁত বব কাটিব নজনা তিৰোতা অকাজি বা আকাজি। জন্মৰ লগে লগে যি মৃত্যু হৈছে, জন্মৰ লগে লগে যি মৃত্যু হৈছে অকাণ্ড পাতজাত। অসময়ত ফুলা ফুল, অসময়ত ফুলা ফুল অকাল কুসুম। যাৰ সময় অসময়ৰ জ্ঞান নাই, যাৰ সময় অসময়ৰ জ্ঞান নাই অকালজ্ঞ। সময় নৌ হওঁতে পকা, সময় নৌ হওঁতে পকা অকালপক্ব বা অকাল পকা। নেৰা নেপেৰাকৈ কৰা চেষ্টা, নেৰা নেপেৰাকৈ কৰা চেষ্টা অধ্যৱসায়। অপৰাধ নকৰাকৈ ভৰা ধন বা দণ্ড, অপৰাধ নকৰাকৈ ভৰা ধন বা দণ্ড অখালদাৰ। যাক মনেৰে বিচৰা নহয়, যাক মনেৰে বিচৰা নহয় অনভিপ্ৰেত বা অবাঞ্ছিত। যি কেতিয়াও বুঢ়া নহয়, যি কেতিয়াও বুঢ়া নহয় অজৰ। যাৰ শত্ৰু নাই, যাৰ শত্ৰু নাই অজাতশত্ৰু। যিটো অনুমান কৰিব নোৱাৰি, যিটো অনুমান কৰিব নোৱাৰি অননুমেয়। কাৰো লগত মিলিব নোৱৰা লোক, কাৰো লগত মিলিব নোৱৰা লোক অজিন পাতকী। হাতৰ আজলি, হাতৰ আজলি অঞ্জলি। বেজীৰ আগভাগ, বেজীৰ আগভাগ অনি।
যিটো ইন্দ্ৰিয় গ্ৰাহ্য নহয়, যিটো ইন্দ্ৰিয় গ্ৰাহ্য নহয়, অতীন্দ্ৰিয়। যিটো পঢ়া বা অধ্যয়ন কৰা হোৱা নাই, যিটো পঢ়া বা অধ্যয়ন কৰা হোৱা নাই, অপঠিত বা অনধিত। যিটো ত্যাগ কৰিব নোৱাৰি, যিটো ত্যাগ কৰিব নোৱাৰি, অত্যাজ্য। বঢ়াই কোৱা কথা, বঢ়াই কোৱা কথা অত্যুক্তি।